বাইবেলত কৈছে পৌলে প্ৰথম কৰিন্থিয়া 15 অধ্যায় 51 পদৰ পৰা এইদৰে লিখা আছে, চোৱা মই তোমালোকক একটি নিগুড় তত্ত্ব কওঁ, আমি সকলোৱে নিদ্ৰিত নহম, কিন্তু শেষৰ তুৰিৰ ধ্বনিত এক টিলেকতে চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। হালেলুয়া। আমি সকলোৱে নিদ্ৰিত নহম, কিন্তু চকুৰ পলকতে, তাৰমানে ব্লিংকিং অফ আইজ, যেনেকা চকুটো এনেকা কৰোঁ না, ইমানটোৱে সময়তে আমি ৰূপান্তৰিত হ'ম। আৰু যিবিলাকে নিদ্ৰিত হ'ল, আগতো হৈছে, আজি ৰাতিপুৱাৰ পৰা আমাৰ মুকুট ভাই নিদ্ৰিত হৈ আছে, কাৰণ খ্ৰীষ্টত কোনেও নমৰে। বাইবেল কৈ আছে খ্ৰীষ্টতে কোনেও নমৰে, খন্তেক সময়ৰ কাৰণে নিদ্ৰিত হৈ থাকে। বৰ শান্তিত টোপনিত তেওঁ আছে, আৰু মুখটো দেখিলেই আপুনি গম পাব। তেওঁৰ আত্মা ওলাই যোৱাৰ পাছতে তেওঁৰ আত্মাটো চিৰ শান্তিত সোমালেই, কিন্তু শৰীৰৰ পৰা তেওঁৰ যদি বেমাৰ আজাৰ আছিলে, কিবা আছিলে, সকলো মৰি এতিয়া তেওঁ শান্তিত নিদ্ৰিত হৈ আছে। মই প্ৰথম আহি যেতিয়া তেওঁৰ মুখৰ তললৈ চালো, সেই একে ভাৰ্চ মোৰ মনত পৰিলে, তেওঁ নিদ্ৰিত, শান্তিত নিদ্ৰিত হৈ আছে। আৰু কৈছে, কিয়নো তুই বাজিব আৰু মৃতবিলাকৰ অক্ষণীয় হৈ উত্থিত হ'ব, আৰু আমি ৰূপান্তৰিত হ'ম। হালেলুয়া। যেতিয়া ঈশ্বৰে তুৰি বজাব, অৰ্থাৎ যেটো আমি ৰেপচাৰ হিচাপত গম পাওঁ, সেই ৰেপচাৰৰ সময়তে বাইবেলত কৈছে, মাজ আকাশত প্ৰভুৱে স্বৰ্গদূতৰ মাত, ঈশ্বৰৰ তুৰি আৰু জয়ধ্বনিৰ লগত মাজ আকাশত নামি আহিব। ঈশ্বৰ স্বৰ্গৰ পৰা ঈশ্বৰৰ মাত দিব, এই স্বৰ্গদূতে মাত দিব, প্ৰভুৰ লগত মাত দি নামি আহিব, আৰু ঈশ্বৰে স্বৰ্গত সিংহাসনত বহি আহাৰ কাৰণে, ৰেপচাৰৰ কাৰণে তুলি বজাব। আৰু যেতিয়া নামি আহিব, জয়ধ্বনি যিবিলাকে দিব, তাৰ ভিতৰতে সেই জয়ধ্বনি দি নামি অহা মানুহৰ ভিতৰত মুকুট ভাইৰ নামো থাকিব। কিয় মুকুট ভাইৰ নাম থাকিব? কাৰণ তেওঁবিলাকে এতিয়া শান্তিত ঈশ্বৰৰ গুপ্ত ঠাইত আছে, কিন্তু তেওঁবিলাকে যেতিয়া সেই যীশু নামি আহিব, তেওঁবিলাকৰ আত্মাবিলাক আত্মিক শৰীৰত ৰূপান্তৰিত হ'ব। বাইবেলত কৈছে কবৰবিলাক খুলি যাব, উঠাৰবিলাক উঠি গুচি যাব, আৰু চকুৰ পলকতে বাকী যিবিলাকে খ্ৰীষ্টান হৈ থকা নাই, খ্ৰীষ্টত আছে, খ্ৰীষ্টত আছে, খ্ৰীষ্টৰ নিয়মত আছে, খ্ৰীষ্টক স্বীকাৰ কৰিলে, খ্ৰীষ্টক বিশ্বাস কৰিলে, খ্ৰীষ্টৰ আজ্ঞাধীন হৈ থাকিলে, তেওঁবিলাকে জীয়াই উঠি যাব। এইকাৰণে এই সময়টো, যি সময়ত আমি আছো, চাৰিওফালৰ যি বাইবেলৰ পৰা ইমান কম সময়ৰ ভিতৰত কোৱা সম্ভৱ নহয়, চাৰিওফালৰ যি অৱস্থা আমি বিশ্বত দেখিবলৈ পাইছোঁ, জগতত দেখিবলৈ পাইছোঁ, যীশুৱে কৈছে শেষৰ দিনা এই এনেকা চিনবোৰ তুমি দেখিবলৈ পাবা। আৰু সেই চিনবিলাক আমি দেখিবলৈ পাইছোঁ, অৰ্থাৎ আমি এটা বিষয়ে চেংগুইন হ'বলৈ পাৰোঁ, কি শেষৰ দিন কাষ চাপিছে, আৰু প্ৰভু যিকোনো সময়তে আহি যাব পাৰে। আৰু এই সময়তে যদি আমি যুগুত হৈ নাথাকো, আমি যদি জগতৰ নিচিনাই চলিবলৈ বিচাৰো, তেন্তে কিন্তু আমাৰ অনন্তকালীন জীৱনত প্ৰৱেশ কৰাৰ কোনো উপায় নাই। দুটাই জায়গা আছে, বহুত বিশ্বাসক বহুত নানা ধৰণৰ কথা কৈ থাকে, কিন্তু যদি আমি স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰো, অনন্তকালীন শান্তিৰ স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিবলৈ নোৱাৰো, অনন্তকালীন নৰকত প্ৰৱেশ কৰিব লাগিব। তাতেও জীৱনটো অনন্তকালীন, কিন্তু কৈছে তাতে জুইও নুনুমে, পোকো নমৰে। এইকাৰণে যুগুত হোৱাৰ সময় আমাৰ মুকুট বাই প্ৰভুৱে যে লৈ গ'লে, আত্মা আমাক এই সাক্ষ্য দিয়ে কি তেওঁ প্ৰভুৰ ঠাইত গৈছে। আত্মা আমাক সাক্ষ্য দিয়ে প্ৰভুৰ ঠাইত হৈছে। এইকাৰণে ইমান ডাকি কৰি ময়ো ইয়াতে থিয় হৈ আপোনালোকৰ আগত ক'বলৈ পাৰিছোঁ।
যীশুক গ্ৰহণ কৰাৰ সময় হ'ল। যদি কোনোবা যীশুক গ্ৰহণ কৰা নাই, যীশুক গ্ৰহণ কৰাৰ সময় হ'ল। কাৰণ বাইবেলত যীশু কৈছে, ময়ে বাট সত্য আৰু জীৱন, মোৰ যোগেদিয়ে নগ'লে কোনো পিতৃৰ গৃহত যাব নোৱাৰে, অৰ্থাৎ স্বৰ্গ ৰাজ্যত যাব নোৱাৰে। আমি যদি যীশুক নধৰো, আমি যদি যীশুক গ্ৰহণ নকৰোঁ, আমাৰ ওপৰত যাওয়ার টিকিটটো ইস্যুয়ে হওয়া নাই। ক্যান্সেল আর রিজেক্ট হওয়া তো দূরের কথা, ইস্যুয়ে হওয়া নাই। আর যদি ইস্যু হয়েছে, তেন্তে খ্রিস্টর আজ্ঞাধীন হই আত্মার পরিচালনাত আমি আছো না নাই, ইয়াক এই সময় পরীক্ষা করার সময়। কারণ একটা সময় যেতিয়া ঈশ্বরে নিজৰ সহভাগিতা লোৱাৰ কাৰণে আমাৰ প্ৰথম মাতৃ প্ৰথম পিতৃ আদম আৰু হৱাক সৃষ্টি কৰিলে, তেওঁবিলাকৰ লগত 1000 বছৰৰ এটা জীৱন তেওঁ কটাব, আৰু তেওঁ সেই আত্মিক আদম আৰু হৱাকে সৃষ্টি কৰিছিলে। কিন্তু আমি জানো তেওঁবিলাকে আজ্ঞাধীন নহ'ল, আজ্ঞাৰ পৰা আঁতৰি গ'ল, আৰু গোটেই মানৱ জাতি ঈশ্বৰৰ অনুগ্ৰহৰ পৰা আঁতৰি গ'ল। কিন্তু নিজৰ বাইবেলে কৈছে, নিজৰ প্ৰতিৰূপেৰে নিজৰ কি কোৱা আছে অসমীয়া, নিজৰ প্ৰতিৰূপেৰে নিজৰ সাদৃশ্যেৰে ঈশ্বৰে আমাক বনালে। আমি নষ্ট হৈ যোৱাটো বিচৰা নাই। এই কাৰণে আমি যে পাপী হয়ে ঈশ্বৰৰ পৰা আঁতৰি গৈছিলোঁ, আপুনি পাপ কৰিছে না কৰা নাই ডাঙৰ কথা নহয়, মই পাপ কৰিছোঁ না কৰা নাই ডাঙৰ কথা নহয়, কিন্তু আমাৰ প্ৰথম পিতৃ প্ৰথম মাতৃ আদম আৰু হৱা ঈশ্বৰৰ আজ্ঞাধীন কৰিলে হ'ল আৰু পাপত পৰিলে, আৰু লগে লগে গোটেই মানৱ জাতি ঈশ্বৰৰ অনুগ্ৰহৰ পৰা আঁতৰি গ'ল। কিন্তু ঈশ্বৰে বৰ মৰমীয়াল, আমাক বিনষ্ট হ'বলৈ দিয়া নাই। আমি জানো, কাৰণ মই হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ পৰা খ্ৰীষ্টত আহিছোঁ, মই ভালদৰে জানো কি আগত আমাৰ বলি প্ৰথা আছিলে আমাৰ পাপ মোচনৰ নিমিত্তে। বাইবেলতো লিখা আছে, তেজ বোৱা নহ'লে পাপ মোচন নহয়। কিন্তু মানৱ জাতিৰ ইমানে পাপ গধুৰ হ'ল, ইয়াক মুচি পেলোৱাৰ কাৰণে ছাগ বা মেৰৰ তেজৰ কোনো শক্তি নাই। পবিত্ৰ তেজ লাগে। বাইবেল কৈ আছে, ঈশ্বৰে কৈছে জগতত এটাও পবিত্ৰ তেজ নাই। এই সময়তে মাথন খ্ৰীষ্ট বিশ্বাসী নহয়, প্ৰত্যেকটো আপুনি ধৰ্মশাস্ত্ৰত পঢ়ি লওক, মুনি ঋষিবিলাক ক্ৰন্দন কৰিছিলে, হে মোৰ ঈশ্বৰ, আমাৰ জীৱন ক'ত? আমি মৃত্যুলৈ আছো, আমাক জীৱনলৈ লৈ যাওক। আমি এন্ধাৰত আছো, আমাক পোহৰলৈ লৈ যাওক। আমি মিছলীয়াত আছো, আমাক সত্যলৈ লৈ যাওক। আৰু এই শুনি ঈশ্বৰ মৰম কৰি যীশুখ্ৰীষ্ট এই জগতত অহা 750 বছৰ আগত যীশুৱে ভাৱবাদীৰ যোগেদি তাক প্ৰকাশ কৰিলে। যীশুখ্ৰীষ্ট আহিলে, 30 বছৰ তেওঁ প্ৰভুৰ লগত যোগাযোগ ৰাখি, যদিও তেওঁ শাৰীৰিক ৰূপত আহিছিলে, মানৱ ৰূপ লৈ আহিছিলে, কিন্তু তেওঁ ঈশ্বৰ পুত্ৰ। কাৰণ মানৱৰ জাতিৰ লগত কথা পাতিব লগা হ'লে, মানৱ জাতিক ঈশ্বৰৰ পৰিকল্পনা ক'ব লগা হ'লে, ছাগলী পঠাই ঈশ্বৰ পবিত্ৰ তেজ পঠাব পাৰিলেহেঁতেন। কিন্তু এই ছাগলী আহি ঈশ্বৰৰ পৰিকল্পনা, ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ উদ্ধাৰৰ যি উপায় আপোনাক ক'ব নোৱাৰিলেহেঁতেন। মানুহৰ লগত কথা পাতিব লগা হ'লে মানুহৰ প্ৰয়োজন। সেইকাৰণে স্বয়ং ঈশ্বৰ, ঋগ্বেদতো লিখা আছে, ঈশ্বৰ মানৱ জাতিক উদ্ধাৰৰ নিমিত্তে স্বয়ং মানৱ ৰূপ লৈ এই জগতত নামি আহিব। সামবেদ 10 মণ্ডল 80 পদৰ পৰা আপুনি যদি পঢ়ে, তাতে লিখা আছে, যিজনা